চাবা বুন্দা মেকুৰী চকুলৈ কি চাবা অমৰা গুটি মুখলৈ কি চাবা বুন্দা মেকুৰী চকুলৈ কি চাবা অমৰা গুটি ভৰিলৈ কি চাবা বগলীৰ ঠেং হাতলৈ কি চাবা কটা বাঁহৰ জেং ভৰিলৈ কি চাবা বগলীৰ ঠেং হাতলৈ কি চাবা কটা বাঁহৰ জেং বুন্দা মেকুৰী ভাজা মাছ খাই গৃহস্থ আহিলে হাবিলৈ যায় বুন্দা মেকুৰী ভজা মাছ খাই গৃহস্থ আহিলে হাবিলৈ যায় উলুবাৰীৰ আয়তীসকলে পৰিৱেশন কৰিলে কইনাক জোৰোণ পিন্ধোৱা পৰ্বৰ বিয়ানামৰ অনুষ্ঠান খুব ভাল লাগিলে অনুষ্ঠানটি চাই আৰু আটাইতকৈ বেছি ভাল লাগিছে এইখন কিন্তু এখন গহীন জোৰোণ ইয়াত কোনো বস্তুৰ একো অভাৱেই দেখা নাই মই আৰু মাছকে চাব নে প্ৰসাধন সামগ্ৰীকে চাব এইফালে আমাৰ কইনালৈ অনা সাজ পোছাকে চাব সকলোৰে পৰিপূৰে এইখন জোৰোণ আৰু খুব ধুনীয়া ধুনীয়া বিয়ানামো গালে আপোনালোকে এই ক্ষেত্ৰত বাইদেৱে বাৰু কি ক'ব আহকচোন আমি জানি লওঁ তেওঁৰ পৰা নাৰীসকলৰ শব্দৰ ভঁৰাল অতি চহকী আৰু এই শব্দবিলাক লৈ সাধাৰণ উপমা লৈ ইমান সুন্দৰভাৱে বিয়ানামবোৰ ৰচনা কৰা হৈছে যে এইবিলাক একেবাৰে কালজয়ী শাহুৱে পিন্ধাব ডিঙিৰ হাতে খৰি দিব শিৰত সেন্দুৰ কৰিব বোৱাৰী আৰু আপোনালোকে খুব সুন্দৰভাৱে পৰিৱেশন কৰিছে এইখিনিতে এটা কথা মোৰ মনলৈ আহিছে সঁচাকৈ আমাৰ নাৰীসকলৰ মাজত কিমান যে প্ৰতিভা সোমাই আছে ৰান্ধনী ঘৰৰ মাজত খালি এটা কথাই মই কইনাক কওঁ যে কইনা তুমি এখন নতুন ঘৰলৈ যাবলৈ ওলাইছা তোমাৰ মনটো সদায় সুন্দৰ কৰি ৰাখিবা সুন্দৰ মনৰ অধিকাৰীয়ে কি কৰিব পাৰে এখন সংসাৰ সঁচাকৈ সুন্দৰ কৰি তুলিব পাৰে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ খুব সুন্দৰভাৱে আপোনালোকে পৰিৱেশন কৰিছে আৰু কইনা তোমাকো মই শুভেচ্ছা জনাইছোঁ তোমাৰ যুগ্ম জীৱন সুখৰ হওক